ভাবি থকা কাম এটা আজি আমি ঘোষণা কৰিবলৈ লৈছো আমি এটি নতুন পদক্ষেপ লৈছো প্ৰজেক্ট আকশন আৰু এই প্ৰজেক্ট আকশন গাইজ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাই কি ক'লে এবাৰ শুনোৱা হওকচোন। নমস্কাৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছো আপোনালোকৰ মৰম শুভেচ্ছা আশীৰ্বাদৰ বাবে। আজি যেহেতু মোৰ এটি বিশেষ দিন আৰু আপোনালোকে জানে যে যোৱা 9-10 বছৰ ধৰি আমি জুবলি ফাউণ্ডেশ্যনে অংগদানৰ সজাগতাৰ বাবে কাম কৰি আহিছো অৰ্থাৎ ডিচিজ অৰ্গেন ডোনেশ্যনৰ বাবে কাম কৰি আহিছো আৰু শেহতীয়াকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে এইটো সোনকালে হ'ব ডিচিজ অৰ্গেন ডোনেশ্যন, কিন্তু যেহেতু এতিয়ালৈকে হোৱা নাই সেই সময়খিনিত আমি বহুত দিনৰ পৰা ভাবি থকা কাম এটা আজি আমি ঘোষণা কৰিবলৈ লৈছো আমি এটি নতুন পদক্ষেপ লৈছো প্ৰজেক্ট আকশন আৰু এই প্ৰজেক্ট আকশনটো শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আমি কৰিব বিচাৰিছো। যিসকল ব্যক্তি আৰ্থিকভাৱে সক্ষম নহয় আৰু যিসকলৰ কেটাৰেক্ট বা কৰ্নিয়েল ট্ৰান্সপ্লান্টৰ প্ৰয়োজন আছে আমি এই প্ৰজেক্ট আকশনৰ প্ৰথম ফেজত এনে 50 জন ব্যক্তিক আমি বিনামূলীয়া চিকিৎসা কৰিবলৈ আগবাঢ়ি আহিছো আৰু এই প্ৰজেক্ট আকশনৰ এই পদক্ষেপটো আমি আগলৈ আগবঢ়াই লৈ গৈ থাকিম বুলি ভাবিছো, কিন্তু তাৰ বাবে আপোনালোকৰ সহযোগিতা লাগিব, আশীৰ্বাদ লাগিব। আজি এই বিশেষ দিনটোত আমি জনাব পাই যথেষ্ট সুখী যে আমি প্ৰজেক্ট আকশন আৰম্ভ কৰিব বিচাৰিছো, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। ধন্যবাদ।